কোন বেংকৰ পাৰ্চনেল লোনৰ ইণ্টাৰেষ্ট কিমান জানো আহক। SBI 10%ৰ পৰা 15.05 লৈকে আৰু আপোনাৰ টেনিয়ৰ মেক্সিমাম থাকিব 6 বছৰলৈকে। প্ৰচেছিং ফিজ 1.50% অফ ইয়ৰ লোন এমাউণ্ট। HDFC 9.99ৰ পৰা 24% পাৰ এনাম। মেক্সিমাম টেনিয়ৰ থাকিব 5 বছৰলৈকে। প্ৰচেছিং ফিজ থাকিব 6,500 প্লাছ GST। ICICI বেংকৰ আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট হ'ব 10.60ৰ পৰা 16.50 লৈকে আৰু মেক্সিমাম টেনিয়ৰ থাকিব 5 বছৰ আৰু প্ৰচেছিং ফিজ মেক্সিমাম 2% অফ ইয়ৰ লোন এমাউণ্ট। এক্সিছ বেংক যদি চাবলৈ যাওঁ 9.99ৰ পৰা ষ্টাৰ্টিং আপ টু 21.55% লৈকে। টেনিয়ৰৰ ক্ষেত্ৰত 5 বছৰলৈকে আপুনি মেক্সিমাম টেনিয়ৰ ল'ব পাৰিব। প্ৰচেছিং ফি 5% অফ ইয়ৰ লোন এমাউণ্ট। পাঞ্জাৱ নেশ্যনেল বেংক 10.50%, মেক্সিমাম টেনিয়ৰ ইজ 5 years আৰু প্ৰচেছিং ফিজ 0.35% অফ ইয়ৰ লোন এমাউণ্ট। ইণ্ডাচিন বেংকত হ'ব আপোনাৰ 10.49%, টেনিয়ৰ চেম 5 years আৰু প্ৰচেছিং ফিজ হ'ব আপ টু 3.5% অফ ইয়ৰ লোন এমাউণ্ট। বন্ধন বেংকৰ ৰেট অফ ইণ্টাৰেষ্ট আপোনাৰ হৈ গ'ল 9.47ৰ পৰা ষ্টাৰ্ট হ'ব। মেক্সিমাম টেনিয়ৰ 5 বছৰলৈকে আপুনি এভেইল কৰিব পাৰিব আৰু প্ৰচেছিং ফিজ হৈ গ'ল আপ টু 3% অফ ইয়ৰ লোন এমাউণ্ট। কানাড়া বেংকত গ'লে 9.95ৰ পৰা আৰম্ভ কৰি 15.40 লৈকে আপুনি পাৰ্চেণ্টেজ ভৰিব লাগিব। 5 বছৰৰ কাৰণে মেক্সিমাম আপুনি ল'ব পাৰিব আৰু প্ৰচেছিং ফিজ ইয়াত অলপ কম 0.25% অফ ইয়ৰ লোন এমাউণ্ট। এইখিনিতে কৈ থওঁ ইণ্টাৰেষ্ট ৰেটবিলাক চবৰে প্ৰফাইলৰ ক্ষেত্ৰত ভেৰি কৰে, মানে বেলেগ বেলেগ হয়। আপোনাৰ চিভিল স্ক'ৰ ওপৰত ডিপেণ্ড কৰিও আপুনি ৰেট অফ ইণ্টাৰেষ্টটো বেলেগ বেলেগ হয়। ধন্যবাদ।